ঠিক অ' ভাই এই পটককে মই তিনিআলিৰ পৰা বাইকখন দেচোন। বাইকখন লাগে ঠিক আছে লৈ যা ৰ ৰ ৰ সেইটো এটা কাম কৰোঁ তই যদি তিনিআলিলৈ যাৱে তহঁতে এই তেল ডিপুত সোমাই তেল 200 টকা ভৰাই নিবি লওঁ অলপ পইচা লওঁ ঠিক আছে ঠিক আছে 2 hours later. এলো তোৰ 200 টকা বাচি গ'ল মই ফ্ৰীতে তেল ভৰাই আনিলোঁ ল হ'ব 200 টকা বাচিলে ভালে কথা মোৰ কি যায় যাওঁ বাই বাই কি ষ্টাৰ্ট হোৱা নাই যে তেলৰ কাটাও উঠা নাই হেল্ল' ভাই তেলটো যে তই ভৰাইছিল বুলি কৈছিলি অঁ ভৰাইছিলোঁ তো এই লগৰটোৱে 1 লিটাৰ তেল দিছিলে ভৰাই দিলোঁ সেইকাৰণে আকৌ সঁচাকৈ ভৰাইছোঁ মা কচম বিদ্যা শপত ভৰাইছোঁ মিছা কথা কম নেকি বা ল'ৰাটোৱে ফ্ৰীকে দিলে সেইকাৰণে ভৰাই দিলোঁ কেলা তোৰ ওপৰত বিশ্বাস আছে মোৰ তই তেল ভৰাইছ বুলি কিন্তু তই এটা কাম কৰ বাইকৰ দোকানখনত যে তেল ভৰাইছিলি তেলটোৰ নামটো কি আছিলে তেলটোৰ নাম কিবা মবে